হাই নমস্কাৰ গাইজ স্বাগতম আছোঁ মোৰ চেনেললৈ। আজি মই বিশ্ব পৰিৱেশ দিৱস হিচাপে দুআষাৰমান ক'বলৈ আহিছোঁ। বাকী বিশেষ একো নাই, তথাপিও মানে দুআষাৰ ক'বলৈ আহিছোঁ। তো আজি মানে ক'ম বুলি ভাবিছোঁ যে আমি আজি বিশ্ব পৰিৱেশ দিৱস হয়। বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি প্ৰতিজন মানুহে, আচলতে কোনো জাতি নহয়, মানুহ এটা আমি জাতি ধৰিব লাগিব। কোনো বোলে অসমবাসী ভাৰতবাসী ক'লে নহ'ব, প্ৰতিজন মানুহে ক'ব লাগিব। প্ৰতিজন মানুহে ক'লে ভাল লাগে। প্ৰতিজন মানুহে এডাল বৃক্ষৰোপণ কৰিব লাগিব বা কৰিব লাগে ধৰ্ম অনুযায়ী, আমাৰ যিটো আমাৰ মানৱ ধৰ্ম তাৰ অনুযায়ী। কাৰণ বৃক্ষৰোপণ কৰিলেহে আমি অনাগত দিনত আমাৰ আহিত প্ৰজন্ম বাচি থাকিব। অৰ্থাৎ মানে কি, যদি গছ থাকে তেতিয়াহে মানুহ থাকিব। আৰু বৰ্তমান সময়ত যি পৰিস্থিতি আমাৰ গছ গছনি নাইকিয়া হৈ যাবলৈ ধৰিছে, তো এনেকুৱা পৰিস্থিতিত হয়তো পিছৰ চামে অক্সিজেনৰ অভাৱত তেওঁলোকে পিঠিত এটা গেছৰ চিলিণ্ডাৰ ওলোমাই মুখত এতিয়া সোপা লগাই ঘূৰিব লাগিব। কাৰণ এনেকুৱা দিন আহিব পাৰে, যদিহে আমি বৰ্তমানে যদি সজাগতা নহওঁ বা এতিয়া যদি সজাগতা নহওঁ, এনেকুৱা দিন আহিব পাৰে। আৰু এনেকুৱা দিন অহাটো বেছি দিন নালাগিব। কাৰণ যি পৰিস্থিতিত আমাৰ গছ গছনি লঠঙা লঠঙি জংঘল অৰণ্য ধ্বংস হৈ আছে, কাৰণ অক্সিজেনৰ অভাৱ বহুতো হৈ আছে। আৰু লগতে বায়ু প্ৰদূষণটো মানে গছ গছনি কি হয়, আমাৰ পৰিৱেশ বিশ্ব পৰিৱেশ আমি এডাল গছ ৰোৱাতে কি হয়, আমি গছটো আৰু গছ কাটিব লাগে। গছ কটা বা বনাঞ্চল ধ্বংস কৰা সেইটো আমাৰ কোনো অধিকাৰ নাই। কাৰণ আমি ভাবিছোঁ যে আমি বনাঞ্চল ধ্বংস কৰি বা সেই ঠাইখিনিত বেলেগ এটা কিবা বনাই দিওঁ, কিন্তু আমি নিজৰহে ক্ষতি কৰি আছোঁ। আমি আনৰ ক্ষতি কৰা নাই, আমি নিজৰ ক্ষতি নিজে কৰি আছোঁ। আৰু এই ধৰণে যদি আমি চলি যাওঁ, তেতিয়াহ'লে আমি ভৱিষ্যতে আমাৰ বেয়া দিন এটা আহিব, একদম সম্পূৰ্ণ খাটাং। তো মই ক'বলৈ বিচাৰিছোঁ যে যাতে সকলোৱে আজি বিশ্ব পৰিৱেশৰ দিনত, ভাল এটা দিনত সকলোৱে যাতে এডাল গছ ৰোপণ কৰে, তাৰে মই সমূহ অসমবাসীলৈ অনুৰোধ কৰিছোঁ। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু কথা মানে কি, এইখিনি কোৱাতে মোৰ অলপ উল্টা পুল্টা হ'ব পাৰে, ভুল কিবা হ'ব পাৰে, এইখিনি ক্ষমা কৰি দিয়ে যেন। কাৰণ ইমান এটা মই এক্সপাৰ্ট নহওঁ বা ইমান এটা মোৰ ভালো নহওঁ বা ইমান নাজানো কিছুমান বিষয় বা কথা ক'বলৈ। ভাল লাগিলে লাইক কৰি শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।